কাইলৈ হয়তো মই নাহিব পাৰোঁ, বেলেগ কোনোবা আহিব, কিন্তু কি হয় যদি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আহে তেওঁলোকে সমসাময়িক মানে সম্যক জ্ঞান এটা আপোনালোকক দিবলৈ সক্ষম হ'ব। তাৰ পিছতে আলোকে কি কৰে, ধানৰ নৰাটো দি দিয়ে নাই, ধানৰ যিটো যে কি আহে সেইটো তাত দি দিয়ে, চাইডত দিয়ে নে নিদিয়ে, খেৰ দিয়ে। এটা হ'ল আমি জীৱামৃত, এটা হৈছে বীজামৃত, এটা হৈছে আচ্ছাদনা আৰু ইটো হৈছে ৱাপাছা। সেই গোটেইকেইটা মাইক ল'ব লাগিব। তো অলপ যদি আমি পৰিৱৰ্তন কৰি দিওঁ, পৰিৱৰ্তন কৰি দিলে তাৰ পৰা যিমান সুফল পাম সেইটো বৃদ্ধি পাই যায়। এটা প্ৰলেপ দিয়া হয়, এই প্ৰলেপটো দিলে কি হয়, এই যে বজাৰৰ পৰা যে বস্তুটো যোনটো আমি চিট চিষ্টেম কৰিলো, ইয়াৰ যে অনুজীৱবিলাক থাকে সেই অনুজীৱবিলাকে মাটিৰ যোনখিনি সাৰ হয়, আমাৰ ইউৰিয়া দিলে কি পায়, নাইট্ৰজেন পায়। যোনখিনি আগবাঢ়ি অহা ফাৰ্মাৰ, আমাৰ তিনিটা মেইন থাকে, ফাৰ্মাৰ, ৰুৰেল ইউথ, জীৱন মাটিৰ যোনখিনি অনুজীৱ সৰু সৰু হেৰি থাকে তাক সমৃদ্ধি দিয়ে। গছৰ শিপাই যাতে সহজতে এইটো আহৰণ কৰিব পাৰে, সেই মানে অনুযায়ী সেই অনুজীৱবিলাকে সেইখিনি আহৰণ কৰি দিয়ে। গতিকে প্ৰাকৃতিক কৃষি আচলতে এইটো আমাৰ ওপৰ যি মহল আছে আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ, আমাৰ SIPRD আছাম আৰু আমাৰ স্পেচিয়েল ব্ৰাঞ্চ অসম পুলিচৰ ফালৰ পৰা আমাক এইটো কৰিবলৈ দিয়া হৈছিলে। আৰু ইয়াতে নিশ্চয় আপোনালোকে গমেই পাইছে যে আমাৰ যিখিনি আদিবাসী যিখিনি আমাৰ মেইন ষ্ট্ৰীম ৰিটাৰ্ণিং আছিলে তেখেতসকলে ইয়াতে আমি বিভিন্ন পৰ্যায়ত দিছোঁ। ইতিমধ্যে আমি কেইটামান পৰ্যায়ত আমাৰ হৈ গৈছে, চিৰাঙতো হৈ গৈছে আৰু গোসাইগাঁৱত হৈ গৈছে, আৰু এইটো গোসাইগাঁৱত আজি 3 নম্বৰ প্ৰগ্ৰেম আমাৰ। তো এই প্ৰগ্ৰেমটোৰ জৰিয়তে আমি তেখেতসকলক এই 3 দিনত তেখেতসকলে কি ধৰণৰ ইকনমিক এক্টিভিটি কৰিব পাৰে। আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত আমাৰ বহুত নিবনুৱা আছে, আৰু যি আমি কৃষিৰ লগত জড়িত যিখিনি আছে, উপাৰ্জনৰ ৰাস্তা আছে, তেখেতসকলে যাতে আগবাঢ়ি যাব পাৰে। আৰু তেখেতসকলে যিটো ৰাস্তা আগতে লৈছিলে সেই ৰাস্তাৰ পৰা তেখেতসকলে আগবাঢ়ি আহি যিটো লৈছে, সেইকাৰণে আমি সকলোৱে মানে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু অসম পুলিচ আৰু SIPRD আছাম বা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বিভাগৰ জৰিয়তে এইখিনি চোৱা চিতা কৰা হৈছে। আৰু তেখেতসকলে যাতে ভৱিষ্যতে বিভিন্ন ধৰণৰ ট্ৰেড লৈ বা বিভিন্ন ধৰণৰ উপাৰ্জনৰ যিবোৰ ৰাস্তা আছে সেইবোৰ লৈ তেখেতসকলে যাতে স্বাৱলম্বী হ'ব পাৰে, নিজৰ ভৰিত নিজে থিয় দিব পাৰে, সেইখিনি কাৰণে আমি যিখিনি প্ৰশিক্ষণৰ যিখিনি লগত জড়িত আছে এইখিনি আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। এইটো 3 দিনীয়া হ'ব, 31 তাৰিখে শেষ হ'ব। শেষ হোৱাৰ অন্তত তেখেতসকলে চাৰ্টিফিকেটো পাব। আৰু তেখেতসকলে ইতিমধ্যে বাকী কিছুমান তেখেতসকলৰ বিষয়ববীয়া যিসকল আছে বা যিসকল আৰু কেডাৰ আছে তেখেতলোকে ইতিমধ্যে ট্ৰেইনিং লৈছেই। তো আৰু ইয়াৰ পিছত তেখেতসকলৰ বিশেষভাৱে ট্ৰেইনিং হ'ব পৰ্যায়ক্ৰমে, যিবোৰত তেখেতসকলে বিভিন্ন ধৰণৰ যিবোৰ ট্ৰেড আছে বা যিবোৰ ব্যৱসায় কৰিব বিচাৰে সেই সম্পৰ্কে তেখেতসকলে আগবাঢ়িব পাৰিব। 3 দিনীয়া কাৰ্যসূচীত আমি কৃষিৰ ওপৰত কৰিম, আমি পশুপালনৰ ওপৰত কৰিম, আমি মাছ পালনৰ ওপৰত কৰিম, আৰু বিভিন্ন মাইক্ৰ' এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট বুলি যিটো কোৱা হয়, সৰু সৰু যিবোৰ বিজনেছ আছে, আজি যিবিলাক ইলেক্ট্ৰিকেল শ্বপ হওক বা বিভিন্ন ধৰণৰ আমাৰ ব্যৱসায় হওক, সৰু সৰু এণ্টাৰপ্ৰাইজবিলাক কেনেকৈ গঠন কৰিব পাৰি, এইবোৰত কি লাভ আছে, এই গোটেইখিনি ইয়াতে পৰ্যায়ক্ৰমে এই 3 দিনত আলোচনা হ'ব। নিশ্চয়কৈ লাভৱান হ'ব কি ইতিমধ্যে আমি বিভিন্ন যিসকল আমাৰ মূল খুঁটিলৈ ঘূৰি অহা যিসকল আমাৰ যুৱ বন্ধু আছে অসমত, দেখিছোঁ আমি বিভিন্ন আমাৰ সংগঠনৰ, তেখেতসকলে ইতিমধ্যে কম পইচাতে যথেষ্টখিনি কৰিব সক্ষম হৈছে। আৰু কিছুমান ঠাইত আমাৰ কেছ ষ্টাডিও আছে তেনেকুৱা, আপোনালোকক লাগিলে আমি এইবিলাক শ্বেয়াৰ কৰিব পাৰিম সময়ত। আৰু তেখেতসকলে সৰু সৰু বিজনেছ কৰিও মই দেখিছোঁ 1 লাখ, 1.5 লাখ টকা লৈও মানুহে কৰিব পাৰিছে। আৰু তেখেতসকলৰ কাৰণে চৰকাৰে এটা ষ্টাইপেণ্ডৰ ব্যৱস্থা কৰিছে, লগতে তেখেতসকলে এটা পুঁজিৰো ব্যৱস্থা কৰিছে বিভাগৰ ফালৰ পৰা, হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা, আৰু স্পেচিয়েল ব্ৰাঞ্চ কৰিছে। আৰু আমাক এই ক্ষেত্ৰত নিৰ্দেশনা দি আছে আমাৰ স্পেচিয়েল DGP ছাৰ, আমাৰ হিৰেণ নাথ ছাৰ, আৰু আমাৰ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছামৰ আমাৰ মনীন্দ্ৰ শৰ্মা ছাৰে তেখেতসকলে গাইডেঞ্চ দি আছে। আৰু আমাৰ মাজত আজি হেড অফিচৰ পৰা
উপস্থিত হৈছে ডেপুটি ডাইৰেক্টৰ আমাৰ এডমিনিষ্ট্ৰেশ্যন অনুপম দত্ত ছাৰ, তেখেতে উপস্থিত হৈছে। আৰু মই ভাবোঁ যে সুদূৰ প্ৰসাৰী হ'ব ইয়াৰ হেৰিখিনি, আৰু এইবিলাকে আচলতে কি হ'ব, তেখেতৰ জৰিয়তে আৰু বাকীসকলকো মানে এটা স্বাৱলম্বী কৰাৰ যিটো আছে, এইখিনি যথেষ্ট সময়, এই সময়ত যথেষ্টখিনি সুবিধা এটা আহিব। কাৰণ যিখিনি সময়ত আমি নিজৰ ভৰিত নিজে থিয় দিয়াৰ কথা কৈ আছোঁ, যে বাহিৰৰ পৰা আমাৰ বিভিন্ন সামগ্ৰী আহে, মৎস্য হওক বা আমাৰ ব্ৰইলাৰ ফাৰ্মিং হওক বা বাকী বস্তুবিলাক চব বাহিৰৰ পৰা অহা বুলি কয়। এখেতসকলে যদি সেই গোটেইখিনি কণীৰ পৰা আৰম্ভ গোটেইখিনি গাখীৰ ল'ব পাৰে কিছু পৰিমাণে হ'লেও, মই নিশ্চয় আমাৰ কোকৰাঝাৰ জিলাত হওক বা আমাৰ আশে পাজৰে কিছু নহয় যথেষ্টখিনিয়ে আপোনাৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব।